বন্ধু বান্ধৱীসকল জীৱনত যদি সুখী হ'ব বিচাৰিছা তেন্তে এই তিনিটা কাম কেতিয়াও নকৰিবা। ফাৰ্ষ্ট, জোখতকৈ বেছি আনৰ ওপৰত আশা নকৰিবা। ছেকেণ্ড, নিজৰ চিক্ৰেট কেতিয়াও শ্বেয়াৰ নকৰিবা। থাৰ্ড, সমাজে কি ক'ব বুলি কেতিয়াও ভয় নকৰিবা। বন্ধু বান্ধৱীসকল মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা ঘণ্টা বটামটো প্ৰেছ কৰি দিবা। বন্ধু বান্ধৱীসকল আমি আমাৰ জীৱনত সুখী হ'বলৈ হ'লে কেতিয়াও জোখতকৈ বেছি আনৰ ওপৰত আশা কৰিব নহ'ব। আৰু যদিহে বন্ধু বান্ধৱীসকল আমি জোখতকৈ বেছি আনৰ ওপৰত আশা কৰোঁ তেন্তে আমাৰ কামবোৰ সময়মতে হৈ নুঠে বা আমি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইকাৰণে বন্ধু বান্ধৱীসকল আমি যিমান নিজৰ ওপৰত ভৰসা কৰোঁ, আশা কৰোঁ, আমি সিমান শক্তিশালী হৈ উঠোঁ। আৰু আমি যিমান বেলেগৰ ওপৰত আশা কৰোঁ, বেলেগৰ ওপৰত ভৰসা কৰোঁ, আমি সিমান দুৰ্বল হৈ পৰোঁ। দ্বিতীয়তে বন্ধু বান্ধৱীসকল আমি আমাৰ চিক্ৰেট কেতিয়াও শ্বেয়াৰ কৰিব নালাগে। কাৰণ বন্ধু বান্ধৱীসকল ৰাৱণৰ চিক্ৰেট বিভীষণে জানিছিল, যাৰ কাৰণে ৰাৱণৰ মৃত্যু হৈছিল। সেইকাৰণে বন্ধু বান্ধৱীসকল আমাৰ কিছুমান ভিতৰুৱা কথা কেতিয়াও শ্বেয়াৰ কৰিব নালাগে। যদিহে আপুনি এনেবোৰ ভিতৰুৱা কিছুমান কথা শ্বেয়াৰ কৰে তেন্তে আপোনাৰ জীৱনলৈ দুখ নামি আহিব পাৰে, আপোনাৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব পাৰে। তৃতীয়তে আমি সমাজে কি ক'ব বুলি কেতিয়াও ভয় কৰিব নালাগে। যদিহে বন্ধু বান্ধৱীসকল আমি সমাজৰ ভয়ত নিজৰ সিদ্ধান্ত সলনি কৰি দিওঁ তেন্তে আমি সদায় মিডিল ক্লাছ ফেমিলিতে জীয়াই থাকিব লাগিব। আৰু যদি বন্ধু বান্ধৱীসকল আমি আমাৰ সিদ্ধান্তৰ জৰিয়তে সমাজখনক সলনি কৰি দিব পাৰোঁ তেন্তে আমি সদায় সমাজৰ প্ৰেৰণা হৈ জীয়াই থাকিব পাৰিম। গতিকে বন্ধু বান্ধৱীসকল সিদ্ধান্ত আপোনাৰ হাতত। সমাজৰ প্ৰেৰণা হৈ জীয়াই থাকিব নে গোটেই জীৱন মিডিল ক্লাছ ফেমিলিত অতিবাহিত কৰিব? মোৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।